ফ্ৰেণ্ডছ গুড মৰ্ণিং। মোৰ অন্য এটা ভিডিঅ'ত আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছোঁ। আজি বৃহস্পতিবাৰ হয়। মই আজি ৰাতিপুৱাতে সোনকালে উঠিলোঁ। আজি মই ভাবিলোঁ ৰাতিপুৱাতে ভিডিঅ' এটা বনাওঁ বুলিকে সেইকাৰণে বনাইছোঁ ভিডিঅ'টো। আপোনালোকে চাব। এইবিলাক চাওক, ফিচাৰীবিলাক কিমান ডাঙৰ ডাঙৰ আছে। আমি ফিচাৰীত মাছক দানা দিওঁ। চাওক, এটা ফিচাৰিঙতে এবিঘা 1.5 বিঘা আছে। এইবিলাক এটা চলাইছোঁ। এইবিলাক ৰাতিপুৱা আমি 4টা বজাত চলাওঁ। শুবলৈও শান্তি নাই আমাৰ। কি কৰিব, কাম কৰা জীৱন দেহা এনেকৈ। এইবিলাক এটা চলাইছোঁ। আৰু ইয়াৰ ৰুম আছে, এইফালে নাৰিকল গছো আছে। এইবিলাক চাওক, এইটো ৰাস্তা আৰু এইফালেও পুখুৰী ৰেডি কৰি আছে। এইফালেও মাছ মেলিব। এইফালেও মই এতিয়া বৰ্তমান দানা জুখিব গৈ আছোঁ। আপোনালোকে দানাটো দেখাম মই, আপোনালোকে ভিডিঅ'টো চাই যাব। এনেকুৱা ধৰণৰ দানা দিওঁ আমি। দানা দি কঁকাল বিষ হৈ যায় নাও চলাই চলাই। বৰ্তমান ইয়াত 8টা ফিচাৰী আছে। এইফালে 8টা আছে। এইফালে ৰেডি কৰিব। আমাৰ ৰুমটো এইটো হয়, আমি তাত থাকোঁ। মানুহখিনি শুইয়ে আছে। মই সোনকালে উঠিলোঁ, লাইট চাইট নুমালোঁ। এতিয়া গৈ আছোঁ মই দানা জুখিবলৈ। আপোনালোকে ভিডিঅ'টো চাই থাকিব। আহি তাত দানা জুখিম। তাৰ ৰুম আছে, ফিট জোখা। আপোনালোকে চাই থাকিব আৰু দেখাই আছোঁ আপোনালোকক। আৰু ইফালে সাগৰ আছে। মই এদিনমান যাম বাৰু, কিন্তু কি কৰিম, ইয়াত থাকিলে ছুটিয়ে নাপাওঁ। সদায় মাছক দানা দিব লাগিব। বেমাৰ আজাৰ হ'লেও উপায় নাই। কি কৰিব, বহুত দুখৰ কথা। আনো কি কম। বৰ্তমান মই ফিট জুখিবলৈ গৈ আছোঁ। আপোনালোকে চাব। এইফালে আমি মাছ ধৰি খাওঁ। এইফালে ডাঙৰ ডাঙৰ কাৱৈ মাছ হয়, নিচা মাছ, শিঙৰা মাছ। তাৰপিছত এইটো কি বুলি কয়, দীঘল দীঘল মাছটো নাজানো, এনেই মাৰুৱা মাছ বুলি কওঁ আমি। মাছ ইয়াতে ধৰোঁ। বৰ দীঘল আছে। ইয়াত পানী চানী নোসোমাই, কিন্তু এইটো ভেটি থোৱা আছে। ইয়াত থকা মাছখিনিকে আমি ধৰি খাওঁ। সেইফালে এজন উঠি আহিছে। এজন ব'লক তাতে গৈ যাওঁ আমি ফিট জুখিবলৈ। চব কি সুন্দৰ জেগা, চব বিউটিফুল প্লেচ। চব পানীখিনি কি ধুনীয়াকৈ চাফা। এটা চলি আছে। ইয়াত মটৰ লাগে, গিয়াৰ বক্স লাগে, গিয়াৰ অইল লাগে। এতিয়া এইটোৱে চব চলাই। এইটো এটা চলাৰ কাৰণ হৈছে, এতিয়া এটা নচলালে মাছখিনি দিয় হৈ যাব। দিয় মানে আপোনালোকে বুজি নাপাব পাৰে, মাছখিনি গোটেই ওপৰত উঠি যাব। মানে এইটো চলাবলগীয়া হয়। এতিয়া মাছখিনি সৰু কাৰণে ৰাতি নচলাওঁ, ৰাতিপুৱা সময়ত চলাওঁ 1 ঘণ্টা 1.5 ঘণ্টা। আগতে বন্ধ কৰিব হ'ব 6:30 বজাত। আমি এতিয়া দানা দিমেই। চব কেনেকুৱাকৈ ঘূৰি আছে। আপোনালোকৰ মাছটো দেখাম মই কিমান ডাঙৰ আছে, আপোনালোকে চাব। এয়া চাওক, মাছখিনি বেছি ডাঙৰ নাই হোৱা। আজি এমাহমান হৈছে মেলা। আপোনালোকে চাওক কি ধুনীয়া। লাষ্টলৈকে বিচাৰি আছে। এখন ট্ৰেক্টৰ, এইখনত পানী আনিব যাওঁ আমি। এইটো ফিট, আমি এইটো দানা দিওঁ। ইয়াৰ নামটো চাই লওক, পৱন ফিট। ফিটটো দেখাম কিমান ডাঙৰ আছে।
এইখিনি চাওক ফিটটো অকণি অকণি এইখিনি মাছক দানা দিওঁ আমি। আৰুনো কি দেখাম হয়, এইবিলাক ব্লেচিং হয়, এইবিলাক পুখুৰীত দিওঁ আমি। মাছ নেমেলা আগতে এইবিলাক দিওঁ পানী চাফা হ'বলৈ। আৰু এইফালে ঢেৰ কিবা কি অংশ বংশ জংকম অংশ আছে, আৰু আমি সেইটো ৱেটত তাত আমি ফিট জোখোঁ। আৰুনো কি দেখাম হয়, মই বৰ্তমান এটা ফিট আনোগৈ, আপোনালোকে চাব ফিটটো। এইটো ৰান্ধনি ঘৰ। অলপ পাছত 8টা চাৰে 8টা মানত দুজনী মাইকী মানুহ আহিব ভাত বনাবলৈ। ইয়াত ফিট দিওঁ। ইয়াতো মাছ ধৰি চাওক কিমান ধুনীয়া, ইমান ডাঙৰ জান বিল। এইবিলাক চব নাৰিকল গছ। চব নাৰিকল গছ। এইখিনি ফিট, আমাৰ ফিট লৈ যাওঁ। আজিলৈ ইমানেই। ভিডিঅ'টো ভাল লাগিলে লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু কমেণ্ট কৰিব, আৰু লগতে থকা বেল আইকনটো প্ৰেছ কৰি দিব, যাতে মই আৰু এনেকুৱা নতুন নতুন ভিডিঅ' আপোনালোকে পোনপ্ৰথমে পাব। আজিলৈ ইমানেই। বাই বাই, টাটা।